গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল আৰু পেজৰ এটি নতুন মিনি ব্লগলৈ আৰু খুব সুন্দৰ সুন্দৰ ফুলেৰে আপোনালোকক স্বাগতম জনাইছোঁ দেই আজিৰ দিনটোত। পিছে এই ফুলবিলাক আমাৰ ঘৰৰ নহয় দেই, আমাৰ ঘৰত কিন্তু ইমান ফুল নাই। এইবিলাক হৈছে আমাৰ নামঘৰৰ আঁতৰি ৰুই থোৱা বৰ সুন্দৰকৈ প্ৰতিপালন কৰা ফুলহে। এইবাৰ আহোঁ আমাৰ নামঘৰৰ বাটচৰালৈ। এয়া হৈছে আমাৰ ৰাজহুৱা নামঘৰৰ বাটচৰা, দিখুপৰীয়া ৰাজহুৱা নামঘৰ। আজি ঢেৰ কণ কণ শিশু দেখিব ইয়াত। বালকৃষ্ণ যিহেতু আমাৰ নামঘৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাসৰ আয়োজন কৰা হৈছে, সেয়েহে ইয়াতে ৰাসৰ প্ৰেক্টিছ হৈছে, ৰিহাৰ্চেল হৈছে আৰু গাৰ্জেনবিলাকে তেওঁলোকক লৈ আহিছে। আৰু এয়ে হৈছে আমাৰ নামঘৰৰ কেম্পাছ। এই বয়সত ৰাস কৰিবলৈ পালে যে কিমান মনটো ভাল লাগে। ইয়াতে আছে কৃষ্ণ, কালীয় দমনৰ কৃষ্ণ, বালকৃষ্ণ, ৰাধা, গোপী। এয়া তেওঁলোকৰ ৰিহাৰ্চেল আৰম্ভ হৈ গৈছে। এয়া হৈছে আমাৰ নামঘৰৰ আতৈ, তেখেতে ভোগ বনাই আছে আৰু মোক কৈ আছে মোক ভালকৈ তোলা, মোক ভালকৈ তোলা। ফটোখন থাকিব লাগিব, পিছে মই ভিডিঅ'হে কৰিছিলোঁ দেই আতৈ, আপুনি গমেই নাপালে।